এইখন আমাৰ এখন আগতে স্বৰ্গ আছিল এতিয়া আজি 2 মাহমানৰ পৰা তাই এইখন এনেকুৱা অশান্তি কৰিছে দাদা 2 মাহত সদায় কাজিয়া কৰে 2 মাহত দুবাৰ মোক পুলিচৰ কাজিয়া কিয় নাজানো মই পইচাৰ কথা লৈ কোনোবাই কাজিয়া কৰে নেকি ইমান দিন 9 বছৰ হোৱা নাই আৰু এইটো আমাৰ ঘৰ ভাড়া দিবলৈ পইচা নাই জানে 1,60,000 হয় আমাৰ ঘৰ ভাড়া দিবলৈ পইচা নাই মনিকাই যোৱা মাহত নিজে 40,000 টকা তাৰ পৰা দিছে তাৰ আগত মই দিছো এনেকুৱাকে দিব লাগে গতিকে সেইটো কথা নহয় আৰু এই সময়ত মই আৰু আমি লাইভ টেলিকাষ্টত আছো আমি সমাধান সূত্ৰ যদি ওলাই সেই আটাইতকৈ ভাল কথা হ'ব মনিকা উৎপল দা এক মিনিট প্লিজ মই আপোনালোকৰ কথা শুনিলো মনিকাৰ কথা শুনিলো দেই এইটো সৰু কথা নহয় অসমৰ ৰাইজে চাই আছে কেমেৰাচোন কানুতাই দে দুয়োগৰাকী একেলগে ফ্ৰেমত দেখুৱা প্লিজ ওচৰলৈ আহক চাওক উৎপল দা ইফালে আহিব চাওক আমি এটা কথা সুধিছো আপোনালোকে একেলগে চলোৱাত আপত্তি আছে নেকি মই এটোই কথা ক'ব বিচাৰিছো যোৱাকালি ৰাতি এনকেটিভিৰ প্ৰগ্ৰাম এটা হ'ল অনুপম চক্ৰৱৰ্তী ডাইলগ নহয় আপোনাক মই ক'ব যেতিয়া মই ক'ব বিচাৰিছো ৰাজহুৱা স্বাৰ্থ যেতিয়া এটা কথা আইতাসকলক ভালকৈ ৰাখিব লাগিব যেতিয়া অনুপম দাৰ যেতিয়া প্ৰগ্ৰামত উৎপলে ক'লে যে মনিকাৰ লগত একেলগে চলাম কমিটি এখন লাগে ময়ো তাতে মত দিলো হ'ব গোটেইখিনি কথা হোৱাৰ পিছত ৰাতিৰ ভিতৰত এনেকুৱা কি হ'ল যে উৎপলে ইয়াৰ পৰা মানুহখিনি তাত লৈ যাব লগা হ'ল যেতিয়া চাওক দাদা যেতিয়া আমি মোক তলত বহালে আৰু আইতাবিলাকত ওপৰত বহালে মই ৰেডি হৈছোঁ তাই নিজে কৈছে মই ৰেডি হৈছোঁ মোৰ ফালৰ পৰা মই কথাও দিছে কিন্তু মই যেতিয়া আহিলোঁ কৈছে আমি এইটো নামানো আমাক কথা ক'বলৈ দিছে আমি কথা পাতিছোঁ কিন্তু আমাৰ চাউণ্ডটো তাত অহা নাই আমি কি কৈছোঁ এইখিনি তেওঁলোকে শুনিব লাগিছিল তেওঁলোকে কৈছে আমি মনিকাৰ লগত মিলিব নোৱাৰোঁ আৰু মনিকা যদি ইয়াত থাকে আমি ইয়াত থাকিব নোৱাৰোঁ অসুবিধা ক'ত আছে নাজানো মনিকাই তেওঁলোকক অলপ খং কৰে আপুনি বেয়া ব্যৱহাৰ কৰে নেকি আইতাসকলে দুটা কথা কৈছে যদি বেয়া ব্যৱহাৰ কৰোঁ আইতাসকলক কোনোবাই এটপলে নে কোনোবাই কৈছে মাৰপিট কৰোঁ তেতিয়াহ'লে মোৰ ওপৰত এফআইআৰ কিয় নিদিলে মই যদি আইতাহঁতক মাৰপিট কৰোঁ উৎপলৰ সম্পাদক হিচাপে তাৰ দায়িত্ব আছিলে থানাত গৈ মোৰ ওপৰত এজাহাৰ দি মোক ইয়াৰ পৰা ওলাই দিব লাগিছিল লগে লগে মোক কিয় সম্পাদক কৰি ৰাখিলে মই যদি আইতাহঁতক অত্যাচাৰ কৰিয়ে আছিলোঁ ইমান দিনে মাৰিয়ে আছিলোঁ আইতাহঁতক অত্যাচাৰ কৰিয়ে আছিলোঁ আইতাহঁতে নিশ্চয় উৎপলক কৈছে উৎপলে কিয় ব্যৱস্থা নল'লে মাৰপিটৰ কথা কোৱা নাই কিন্তু খঙত মানুহৰ যিটো ব্যৱহাৰ মনিকা এক মিনিট প্লিজ শুনক এক মিনিট এইখিনিতে কৈছোঁ আপুনি হওক বা আপুনি হওক আপোনালোকৰ অভিযোগ প্ৰতিযোগ পিছতো আপোনালোকে ঠিক কৰিব পাৰিব এতিয়া আপোনালোকে এটা সমূহীয়া সিদ্ধান্ত ল'ব পাৰিব নে যে একেলগে আশ্ৰমখন চলাম বুলি চাওক মই নিউজ লাইভৰ জৰিয়তে অনুৰোধ জনাইছোঁ চাওক এতিয়াও আমি কেইগৰাকী আইতা নিলোঁ 5গৰাকী লৈ গ'লোঁ আৰু হয়তো 4গৰাকী যাব বা একেবাৰে নাযাবও পাৰে এতিয়া যদি মনিকাই ভাবে আইতাবিলাকে চাওক স্পষ্টকৈ আপোনালোকক কৈছে চবকে কৈছে আৰু একেলগে চলাবলৈ এগ্ৰী নহয় আইতাবিলাক নাথাকে এই 2 মাহত যোৱা 2 মাহত তাই মোক দুবাৰ পুলিচ থানাত নিছে মই হয় থানাত তেওঁ বাৰে বাৰে থানাত নিয়াৰ কথা কৈছে যেতিয়া উৎপলে ইয়াত ছুইচাইড এটেম্প কৰিছে আৰু সমগ্ৰ অসমবাসী ৰাইজে কওক আইতাবিলাকৰ ওচৰত যদি উৎপলে ছুইচাইড এটেম্প কৰে তেওঁৰ পাৰ্চনেল মেটাৰ হওক ঘৰুৱা মেটাৰ হওক ব্যক্তিগত হওক বা অফিচিয়েল হওক যি কাৰণে ছুইচাইড এটেম্প কৰিলে মই পুলিচৰ সহায় ল'ম নে নল'ম তাই বেলেগ মানুহ আনি আইতাসকলক লগাই দিয়ে আইতাসকলে ক'ব আপোনালোকক ক'ব যে কোৱা তোমালোকক গালি দিয়ে তোমালোকক মাৰে বা আইতাবিলাকক এই লগাই দিয়ে শুনক আইতাই নিজে কৈছে মোক যে এনেকুৱা কৰিছে তাইক ইমান চিঞৰিছে এতিয়া চাওক আইতাবিলাকে বিচাৰিছে লাষ্ট এটা কথা কৈছোঁ তাইৰ কাৰণে মই কৰিব লগা হৈছে দাদা চাওক মই এটা কথা কৈছোঁ মানুহ এজনে ছুইচাইড এটেম্প কৰে তেতিয়া আমি ভাবোঁ যে এইটো এটা ক্ৰিমিনেল ছুইচাইড কথা কোৱাৰ লগে লগে আইনীভাৱে এটা এইটোৰ ওপৰত কেছ হয় মই সেইকাৰণে পুলিচৰ সহায় লৈছোঁ উৎপল হৰ্ষবৰ্ধন এক মিনিট প্লিজ এক মিনিট মনিকা আপোনালোকে এটা একেলগে কৈ পাৰিব যে আপোনালোকে একেলগে চলাব আইতাসকলক আগৰ দৰে ক'ব পাৰিবনে কওক দাদা শুনক তাইৰ জৰিয়তে নহয় কিয় জানে এতিয়া যদি মই থাকোঁ তাই দুদিন পিছত ক'ব মোক তাই ৰেপ কৰিব বিচাৰিছে সেইটো পৰ্যন্ত শব্দ নক'ব প্লিজ আপুনি উৎপলে এনেকৈ অভদ্ৰমী এনেকুৱা আপোনালোকে শুনিলে তেওঁ কেনেকুৱা তেওঁ ব্যৱহাৰ শুনিলে কিমান ব্যৱহাৰ আপুনি একেলগে চলাব পাৰিম বুলি সম্ভৱ বুলি নাভাবে নেকি দাদা মই এটা কথা কওঁ সম্ভৱ নহয় গোটেই আইতাখিনি বেলেগকৈ থাকিব বিচাৰে সেইকাৰণে মই এটা কৈছোঁ যে এইখিনি সময়ত মনিকাক ৰাইজৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ মনিকা একমাহ নাহক ইয়াতে থাকক আইতাবিলাক কোনো আইতা যাব নালাগে একমাহ আপুনি একেলগে চলাবলৈ নিশ্চয় উৎপলে যিটো কৈছে মই উৎপলৰ লগত একেলগে আশ্ৰম চলাবলৈ একেলগে আশ্ৰম চলাম কিন্তু আমাক এখন কমিটি লাগিব কাৰণ আমাৰ এতিয়া কোনো সভাপতি নাই আমাৰ কোনো ভাল মানুহ উপদেশ দিয়া নাই আমাৰ এখন কনষ্ট্ৰাকশ্যন কমিটি নাই চব মানুহ ওলাই গুচি গ'ল ভাল মানুহবিলাক গতিকে আমাক এখন কমিটি লাগে ভাল মানুহৰ আমি একেলগে চলাম কিন্তু আমাক কমিটি এখনৰ প্ৰয়োজন একেলগে চলাব মই তাইৰ লগত নোৱাৰোঁ তাই বহুত আইতাবিলাকেও নোৱাৰে মোৰ কথা নহয় মই কোন ডাঙৰ কথা নহয়
মই উৎপল কোন ডাঙৰ কথা নহয়, আইতাসকলৰ কথাটো ডাঙৰ কথা, মণিকা কোন ডাঙৰ কথা নহয়। তাই পাৰোঁ নোৱাৰোঁ তাইৰ কথা নাই এতিয়া আৰু সেই পৰ্যায়ত নাই। একেলগেতো চলাইছে 2012 পৰা। চাওক দুইটা এটা একেলগে চলাই গৈছে, এতিয়া সেই পৰ্যায় নাই। মোৰ কথা নহয়, উৎপলৰ ইচ্ছা নহয়, ইচ্ছা হ'ল আইতাসকলৰ ইচ্ছা। আইতাসকলে কি বিচাৰে? আইতাসকলে কেতিয়াও নিবিচাৰে মণিকাক আশ্ৰমত থকা। যদি কিছু সংখ্যকে বিচাৰে মাদাৰ অল্ড এজ হোম ভাগ হ'ব নালাগে, মণিকাই চলক, যিসকল আইতা আছে আৰু আইতা আনক, ৰাস্তাৰ পৰা থকা আৰু আইতা আনক, কমিটি এখন গঠন কৰক, মণিকাই ভালকৈ চলাক। আৰু বৰ দুখৰ কথা, আইতাসকলে দুখ পাইছে আপোনালোক দুগৰাকীৰ কাৰণে। আৰু মই এটা কৈছোঁ নিউজ লাইভৰ জৰিয়তে, তাই পইচাৰ কথা কৈছে। আমাৰ 9 বছৰ, আমাৰ ছ'চাইটিটো 11 বছৰ হ'ল, 10 বছৰলৈকে আমাৰ অডিট ৰিপৰ্ট পৰ্যন্ত মজুত আছে। এইবাৰ অডিট ৰিপৰ্ট মোক ক'বলৈ ৱেলফেয়াৰৰ ডাইৰেক্টৰ ছাৰে আজি মীমাংসাৰ কাৰণে আমাক মাতিছিলে। তেতিয়া উৎপলে ডেপুটি কমিশ্যনাৰ ছাৰক ক'লে মই আজি ইয়াত নাথাকিম, মই কিবা বেলেগ কামত ব্যস্ত থাকিম। তেতিয়া ছাৰে মোক ফোন কৰিলে, ডেপুটি কমিশ্যনাৰ ছাৰে ফোন কৰি ক'লে মণিকা আমি মিটিং এৰেঞ্জ কৰিলোঁ, আমাৰ ডাইৰেক্টৰ ছাৰে তোমালোকক মাতিলে, ছ'চিয়েল ৱেলফেয়াৰৰ ডাইৰেক্টৰে মাতিলে। উৎপলে ক'লে যে গুৱাহাটীত নাথাকিব, ক'ৰবাত যাব, কিবা মই ভগৱান শপত কোৱা নাই। তেওঁলোকৰ বাইদেউ এজনে কৈছে মোক ছাৰে ফোন কৰা নাই। শুনক আপোনালোকৰ এই কথাবিলাক যদি কিবা এখন আইনী প্ৰক্ৰিয়াৰ মাজত যদি আছে আপোনালোকে আমি সংবাদ মাধ্যম, প্ৰথম কথা আমাৰ দায়িত্ব এটা, আইতাসকলে কষ্ট পাব নালাগে হ'ল। এতিয়া এটা এখন ঘৰৰ কথা, মোৰ ঘৰৰ কথা মই জানিম, মোৰ মায়ে জানিব, মোৰ ঘৰৰ মানুহে জানিব। আপোনালোকৰ এখন ঘৰ, বাকী লোক আহে, আপোনালোক দুগৰাকী তত্ত্বাৱধায়ক, গতিকে আপোনালোকৰ ঘৰখন আজি ভাঙোনমুখী পৰিৱেশ আমি নিবিচাৰোঁ। আপোনালোকে ভালকৈ চলাটো বিচাৰোঁ। আইতাসকলে কষ্ট পাব না, মনত কষ্ট পাইছে, এই ঘাঁহ কিন্তু আপোনালোকে আঁতৰাব নোৱাৰিব। আইতাসকলে যিটো মণিকাই হওক বা উৎপল হৰ্ষবৰ্ধনে হওক, আপোনালোকে এই ঘাঁহ আঁতৰাব নোৱাৰে। গতিকে আপোনালোকে পজিটিভ এটা কথা কওক, কি কৰিব? চাওক দাদা, মই আকৌ এবাৰ কৈছোঁ, আইতাসকলে কোনো নিবিচাৰে মণিকা থকাটো। মণিকাই কথা ক'লেও এতিয়া খং কৰি কথা কয়, মোক আপুনিও বুজাব লাগিব। শুনক দাদা, নহয় এতিয়া এইটো পৰ্যায়ত নাই দাদা, এতিয়া এই পৰ্যায়টো ভাল কৰিব পাৰে। আইতাসকল সকলো সহজ সৰল দেই, উৎপল দা, আইতাসকল সহজ সৰল, আমি জানো, মোৰো আইতা আছে। আইতাসকল সহজ সৰল, কিন্তু আইতাসকলে গমো পায় যে খং কৰিছে, এইটো খং। আজি মণিকাৰ লগত অন্ততঃ আধা আইতা থাকিব লাগিছিল, কিয় নাথাকে? আজি চবকে সোধে সুইচাইড কৰে, সুইচাইড কৰিব বিচাৰে যে মই ভিডিঅ' দিম, যদি কয় মই সুইচাইড কৰিম, ইয়াত তোমালোকে মোৰ লগত নাথাকিলে খাহীৰ মাংসৰে ভোজ খাবা, মই সুইচাইড কৰিম, এইবিলাক ক'লে আইতাবিলাকে কিয় তাৰ আইতা শুনক, মণিকাই কৈছে উৎপলৰ সৈতে আপোনালোকক ভালকৈ আশ্ৰমখন চলাম বুলি কৈছে, একেলগে থাকিব, ভালকৈ থাকিব। আপোনালোকে কি কয়? আৰু তেতিয়া আপোনালোকৰ সিদ্ধান্তটো